বহু হাবি জংঘল কাটি কুটি বৰ্তমান আমি দৌৰিবৰ বাবে উপযোগী কৰি তুলিবলৈ সক্ষম হৈছোঁ আৰু লগতে এতিয়া আমি লং জাম্প মাৰিবৰ কাৰণে বৰ্তমান ঘাট খান্দি আছোঁ আৰু ইয়াৰ ওপৰত মাটি মানে আমি বালি ঢালিম যাতে লং জাম্প মাৰিবৰ কাৰণে সুবিধা হয়। ইফালে মোৰ লগত লাগি আছে মৃণাল আৰু আনফালে বাকী সকলোখিনি কৰি আছোঁ। এইখন এই জংঘল ফাইনেলি এতিয়া আমাৰ 2-3 দিনৰ পিছত এতিয়া দৌৰিবৰ কাৰণে সুবিধাজনক হৈ গৈছে। এতিয়া সকলোৱে দৌৰা আৰম্ভ কৰিছে, যিহেতু জুলাই মাহত 2025 অসম আৰক্ষী দিৱস, সেইকাৰণে সকলোৱে অনুশীলন আৰম্ভ কৰি দিছে। यूट्यूब में जाएगा, यूट्यूब पे। तेरे को क्या हुआ है? लेतिन लग रहा है ना? सब हो गया। এনেকৈয়ে আমি অনুশীলন আৰম্ভ কৰি আছোঁ আৰু ইয়াতে বহুখিনি ল'ৰা আছে অগ্নিবীৰৰ প্ৰেক্টিছ কৰি আছে বৰ্তমান। ইয়াতে ৰিটেন কোৱালিফাই কৰিলে আৰু বহুখিনি আছে এনেকৈও আছে বহুকেইজন, ইয়াতে গোটেইকেইজনে লাগি আছে আৰু বৰ্তমান যিহেতু অসম আৰক্ষী কালি পেন ফাটি পৰিব তালৈ কিটা লাগে पेन फाटिले আৰু অকমান ওখ কৰি দে আৰু অকমান ওখ কৰি দে তেল লাগে খালি ঐ হে কিন্তু পাইছে হা এহেন মস্ত হ'লে পাইছে তহঁতে নোৱাৰ। পেন ফাটিলে বুজিছ, লাটো পেন ফাটিলে ফাটিলে ভাই ককা দুইটা মায়ে আকৌ দেই ময়ো মাৰি চাওঁ ৰচোন। শাৰীৰিক অনুশীলন বুলি ক'বলৈ গ'লে সকলোখিনিয়ে সোমাই থাকে ইয়াত। প্ৰথম হাই জাম্পৰ পৰা ছোৱালীখিনিও আৰম্ভ কৰিছে, যাতে ছোৱালীখিনিয়ে যদি হাই জাম্পটো ভালকৈ মাৰিব পাৰে তেতিয়া লং জাম্পটো অলপ উৰি ধুনীয়াকৈ মাৰিব পাৰিব। সেইকাৰণে প্ৰথম হাই জাম্প মাৰি সিহঁতে প্ৰেক্টিছ কৰিছে। এইটো কোন এইটো চুইজাৰটো পিন্ধাতে মাৰেও